আজিৰ শীতান্তিত আলোচনা কৰিবলৈ লোৱা হৈছে পৃথিৱীৰ কেতবোৰ শ্ৰেষ্ঠ উদ্ভাৱন আৰু উদ্ভাৱক সম্পৰ্কে। গতিকে দেৰি নকৰি আমি বিষয়টোৰ মাজলৈ যাওঁ। 18 শতিকাত পৃথিৱীত এটি অতি যুগান্তকাৰী আৱিষ্কাৰ হৈছে মটৰ চাইকেল। ডেইমলাৰ নামৰ জাৰ্মানীৰ এজন বিজ্ঞানীয়ে 1885 চনত মটৰ চাইকেলৰ আৱিষ্কাৰ কৰিছিল। সেইদৰে 18 শতিকাৰে এক গুৰুত্বপূৰ্ণ আৱিষ্কাৰ আছিল বাইচাইকেল। কাৰ্ল ভন চাৰৱন নামৰ জাৰ্মানীৰে এজন বিজ্ঞানীয়ে 1816 চনত বাইচাইকেলৰ আৱিষ্কাৰ কৰিছিল। সেইদৰে জাৰ্মানীৰে অন্য এজন বিজ্ঞানী জন গুটেনবাৰ্গে চপাহালৰ আৱিষ্কাৰ কৰিছিল 1454 চনত। ইটালীৰ বিজ্ঞানী গেলিলিঅই থাৰ্মোমিটাৰ আৱিষ্কাৰ কৰিছিল 1593 চনত। নেদাৰলেণ্ডৰ বিজ্ঞানী হেনছলি পাৰ্চিয়ে টেলিস্কোপ আৱিষ্কাৰ কৰিছিল 1608 চনত। ফ্ৰান্সৰ বিজ্ঞানী ব্লেইজ পাস্কেলে 1642 চনত আৱিষ্কাৰ কৰিছিল কেলকুলেটিং মেচিন। ইটালীৰ বিজ্ঞানী টৰিচেলিয়ে 1643 চনত আৱিষ্কাৰ কৰিছিল বেৰমিটাৰ। নেদাৰলেণ্ডৰ অন্য এজন বিজ্ঞানী লিঅ'এন হুকে 1675 চনত আৱিষ্কাৰ কৰিছিল অণুবীক্ষণ যন্ত্ৰৰ। ষ্টিম ইঞ্জিনৰ আৱিষ্কাৰক আছিল স্কটলেণ্ডৰ বিজ্ঞানী জেমছ ৱাট। 1783 চনত ফ্ৰান্সৰ বিজ্ঞানী লিউচ লেণ্ডৰমেনে আৱিষ্কাৰ কৰিছিল পেৰাচুটৰ। ফ্ৰান্সৰে অন্য এজন বিজ্ঞানী এ.এল. ব্ৰিগৱেটে 1791 চনত আৱিষ্কাৰ কৰিছিল ঘড়ীৰ। বসন্তৰ চিতা আৱিষ্কাৰ কৰিছিল ইংলেণ্ডৰ বিজ্ঞানী এডৱাৰ্ড জেনাৰে চন 1796। ছাবমেৰিনৰ আৱিষ্কাৰক আছিল আমেৰিকাৰ বিজ্ঞানী জন পি হলেণ্ড চন 1798। ষ্টিম বোটৰ আৱিষ্কাৰক আছিল আমেৰিকাৰ বিজ্ঞানী ৰবাৰ্ট ফুলটন চন 1808। 1819 চনত চিকিৎসা ক্ষেত্ৰত এক অন্যতম যুগান্তকাৰী আৱিষ্কাৰ আছিল ষ্টেথিস্কোপ আৰু ইয়াৰ আৱিষ্কাৰক আছিল ফ্ৰান্সৰ বিজ্ঞানী ৰেনী লেনেক। ফটোগ্ৰাফীৰ আৱিষ্কাৰক আছিল ফ্ৰান্সৰ বিজ্ঞানী জোচেফ নেপিক চন 1826। ক্ল'ৰ'ফৰ্মৰ আৱিষ্কাৰক আছিল ফ্ৰান্সৰ বিজ্ঞানী ই চৌৱেৰান চন 1831। ৰিভলভাৰৰ আৱিষ্কাৰক আছিল আমেৰিকাৰ বিজ্ঞানী ছেমুৱেল কল্ট চন 1836। 1837 চনত টেলিগ্ৰাফৰ আৱিষ্কাৰ কৰিছিল আমেৰিকাৰ বিজ্ঞানী ছেমুৱেল মৰ্ছে। ৰেলত ব্যৱহৃত ভাপ ইঞ্জিনৰ আৱিষ্কাৰক আছিল ইংলেণ্ডৰ বিজ্ঞানী জৰ্জ ষ্টিফেনছন চন 1837। আমাৰ দৈনন্দিন জীৱনৰ অতি প্ৰয়োজনীয় দিয়াচালাই আৱিষ্কাৰ কৰিছিল গাষ্টভ পাখকে। 1846ত আমেৰিকাৰ বিজ্ঞানী ইলিয়াছ হাৱে আৱিষ্কাৰ কৰিছিল চিলাই মেচিনৰ। আমেৰিকাৰে অন্য এজন বিজ্ঞানী ইজি ওটিছ আছিল লিফ্টৰ আৱিষ্কাৰক চন 1853। 1853ত
ইংলেণ্ডৰ বিজ্ঞানী আলেকজেণ্ডাৰ পাৰ্কছে আৱিষ্কাৰ কৰিছিল চেলুলয়েডৰ। যুদ্ধত ব্যৱহৃত মেচিন গানৰ আৱিষ্কাৰক আছিল আমেৰিকাৰ বিজ্ঞানী পেটলিং। চন 1861। ছুইডেনৰ বিজ্ঞানী আলফ্ৰেড নোবেল আছিল ডিনামাইটৰ আৱিষ্কাৰক। চন 1866। 1866তে ইংলেণ্ডৰ বিজ্ঞানী হেনৰী বিচেমাৰে আৱিষ্কাৰ কৰিছিল তীখাৰ। টাইপৰাইটাৰৰ আৱিষ্কাৰক আছিল আমেৰিকাৰ বিজ্ঞানী ক্ৰিষ্ট'ফাৰ চোলছ। চন 1867। টেলিফোনৰ আৱিষ্কাৰক আছিল স্কটলেণ্ডৰ বিজ্ঞানী গ্ৰাহাম বেল। চন 1876। ফোনোগ্ৰাফৰ আৱিষ্কাৰক আছিল আমেৰিকাৰ বিজ্ঞানী টমাছ আলভা এডিছন। চন 1877। এই একেজন বিজ্ঞানীয়ে 1879 চনত আৱিষ্কাৰ কৰিছিল ইলেক্ট্ৰিক বাল্বৰ। ফাউণ্টেন পেনৰ আৱিষ্কাৰক আছিল আমেৰিকাৰ বিজ্ঞানী লিউছ ৱাটাৰমেন। চন 1884। লাইনোটাইপৰ আৱিষ্কাৰক আছিল আমেৰিকাৰে বিজ্ঞানী মাৰ্গেছ থেলাৰ। অন্য এজন আমেৰিকান বিজ্ঞানী উইলিয়াম ষ্টেনলীয়ে 1885 চনত আৱিষ্কাৰ কৰিছিল ইলেক্ট্ৰিক ট্ৰেন্সফৰ্মাৰৰ। 1887ত আমেৰিকাৰ বিজ্ঞানী ইমাইল বাৰ্লিনাৰে আৱিষ্কাৰ কৰিছিল গ্ৰামোফোনৰ। 1893ত ফটো ইলেক্ট্ৰিক চেল আৱিষ্কাৰ কৰিছিল জাৰ্মানীৰ বিজ্ঞানী এনষ্টাৰ আৰু গাইটেলে। আমেৰিকাৰ বিজ্ঞানী টমাছ আলভা এডিছনৰ অন্য এক আৱিষ্কাৰ আছিল মুভি প্ৰজেক্টৰ। চন 1893। 1895ত অনাতাঁৰৰ আৱিষ্কাৰ কৰিছিল ইটালীৰ বিজ্ঞানী মাৰ্কনিয়ে। ডিজেল ইঞ্জিনৰ আৱিষ্কাৰক আছিল জাৰ্মানীৰ বিজ্ঞানী ৰডল্ফ ডিজেল। চন 1897। উৰাজাহাজৰ আৱিষ্কাৰক আছিল আমেৰিকাৰ বিজ্ঞানী ৰাইট ভাতৃদ্বয়। চন 1903। মাইক্ৰফোন ডেভিড এডৱাৰ্ড ইংলেণ্ড আৰু হাগছ আমেৰিকা। চন 1878। আমেৰিকান বিজ্ঞানী জৰ্জ ইষ্টমেনে 1888 চনত আৱিষ্কাৰ কৰিছিল কডাক কেমেৰা। 1918ত অটোমেটিক ৰাইফল আৱিষ্কাৰ কৰিছিল আমেৰিকান বিজ্ঞানী জন ব্ৰাউনিঙে। টেলিভিছনৰ আৱিষ্কাৰক আছিল স্কটলেণ্ডৰ বিজ্ঞানী জন লগি এৱাৰ্ড। চন 1925। জেট ইঞ্জিনৰ আৱিষ্কাৰক আছিল ইংলেণ্ডৰ বিজ্ঞানী ফ্ৰেংক হুইটেল। চন 1930। 1935ত নাইলন আৱিষ্কাৰ কৰিছিল আমেৰিকান বিজ্ঞানী ৱালেন্স কেৰোথাৰে। পেনিচিলিনৰ আৱিষ্কাৰক আছিল ইংলেণ্ডৰ বিজ্ঞানী আলেকজেণ্ডাৰ ফ্লেমিং। চন 1929। 1932 চনত জাৰ্মানীৰ বিজ্ঞানী জেৰাড ডেমেকে আৱিষ্কাৰ কৰিছিল ছালফাৰ ড্ৰাগছ। DDTৰ আৱিষ্কাৰক আছিল ছুইজাৰলেণ্ডৰ বিজ্ঞানী পল মুলাৰ। চন 1941। মধ্যাকৰ্ষণ শক্তিৰ আৱিষ্কাৰক আছিল ইংলেণ্ডৰ বিজ্ঞানী ছাৰ আইজাক নিউটন। হাইড্ৰজেন গেছৰ আৱিষ্কাৰক আছিল ইংলেণ্ডৰ বিজ্ঞানী ফেৰী কাৰ্ভেণ্টিছ। চন 1766।
অক্সিজেন গেছৰ আৱিষ্কাৰক আছিল ইংলেণ্ডৰ বিজ্ঞানী জোৰেফ প্ৰিষ্টলি আৰু ছুইডেনৰ বিজ্ঞানী কাৰ্ল স্কিল। চন 1976। চিকিৎসা ক্ষেত্ৰৰ যুগান্তকাৰী আৱিষ্কাৰ এক্স-ৰেৰ আৱিষ্কাৰক আছিল জাৰ্মানীৰ বিজ্ঞানী উইলহেম ৰণ্টজেন। চন 1895। ইলেক্ট্ৰনৰ আৱিষ্কাৰক ইংলেণ্ডৰ বিজ্ঞানী জোচেফ টমছন। চন 1897। 1898ত ৰেডিয়ামৰ আৱিষ্কাৰক আছিল ফ্ৰান্সৰ বিজ্ঞানী মেৰী কিউৰী আৰু পিয়েৰ কিউৰী। নিউট্ৰনৰ আৱিষ্কাৰক আছিল ইংলেণ্ডৰ বিজ্ঞানী জেমছ চেডউইক। চন 1932। প্লুটোনিয়ামৰ আৱিষ্কাৰক আছিল আমেৰিকান বিজ্ঞানী জি.টি.চি. বৰ্ড। চন 1940।